আহচোন আজি নদী পাৰতে অকণমান বহোঁগে। এহে দুটাকো মাতিছোঁ, আহেনে নাই। ক'ত আহে দুটা দেখোন দেখা দেখিয়ে নাই আজি। নাহিব নে কি বাৰু? ক'ফালে চিঙিলি খোৱা আজি আমাৰ কাৰণে ৰৈ আছে। দেখিছেনে কিমান আগতে আহিলে। আহিলে সৰকৈ যাওঁ সৰকৈ যাওঁ। চিঙিলি খোৱা আমি আহিলোঁ। তহঁতি আহিলি হ'বলা। আহ খুৰা কেলে মাতিছিলে কওকচোন। এনেই বোলো এহে দুটাকো মাতি পেলাই আমি এনেই কথাকে পাতোচোন। ইমান গৰম, ঘৰৰ ভিতৰত থাকিবই নোৱাৰি। নৈ কিনাৰতে অকণমান ৰৈ পেলাই বোলো কথাকে পাতোঁ। চেঙেলী খোৱা বৰ ডাঙৰ কথা হ'ল নহয়। কালি গম পায়নে? কালি এই লুকুমণিহঁতৰ ঘৰৰ ছাগলীটো খাই পেলালে নহয় বাঘে। একেবাৰে টঙি ভিতৰত জঁপিয়াই ধৰি ছাগলীটো ভেউটো উলিয়াই পেলালে নহয় একেবাৰে। মই গমেই নাপাওঁ দেখোন। হয় নেকি? আপুনি গমেই নাপায় নি? সোণমণি ঘৰ ছাগলীটোও খালে সেইদিনা। কালি সোণাই গাঁৱতো খাইছে বহুত ছাগলী বোলে বাঘটোৱে। বৰ ডাঙৰ কথা হৈছে দেই। এনেকে বাঘ এটা নহয় বুজিছ, ইমান আঁতৰে এটা বাঘে কেতিয়াও ছাগলী খাব নোৱাৰে। বাঘ চাগে কেইবাটাও আছে আমাৰ ইয়াত। চেঙেলী খুৰা আমি শুনিছোঁ এতিয়া পঞ্চৰত্ন ফিল্ডৰ ওচৰত বোলে বাঘৰ পিঞ্জৰা পাতিছে এই ফৰেষ্টৰ মানুহে আহি পেলাই। তেতিয়াহ'লে ভাল কামেই হ'ব বাৰু। এইবাৰ বাঘ ধৰিহে আহিব খুৰা ফৰেষ্টৰ মানুহে। ভাল কথাহে আকৌ। আমাৰ ইয়ালৈও মাতিব লাগিব ফৰেষ্টৰ মানুহ। কালি মই বাৰু ফোন এটা কৰিছিলোঁ ফৰেষ্টৰ মানুহলৈ। তেওঁলোকো যদি আহি আমাৰ ইয়াতো যদি অকণমান সহায় কৰে, গাঁৱৰ মানুহখিনি উপকৃত হ'ব পাৰে। ময়ো শুনিছোঁ আজি বোলে ফৰেষ্টৰ মানুহ আমাৰ ইয়ালৈও আহিব। খুৰা কালি লুকুমণিহঁতৰ ঘৰত যোনজনী ছাগলী বাঘে খালে নহয়, আপুনি দেখিলে বুকু কঁপি যাব। গোটেই ভেউটো বাহিৰলৈ ওলাই আছে। ছাগলীজনী যি আছে নহয় খুৰা গম পায়নে? সঁচাকৈ খুৰা দেখিলে ভয় লাগি যাব আপোনাৰ। ডাক্তৰ আহি পেলাই যেনেকৈ ভেউটো ভিতৰলৈ ভৰাই পেলাই যেনেকৈ চিলাই কৰি দিলে, ঐ মোৰ দেখি ভয় লাগি গৈছে। হয় নেকি? বৰ বেয়া কথা হ'ল পাই। মই যাবলৈ নহ'লে, মই কালি ঘৰত নাছিলোঁ নহয়। আজিহে গৈ পেলাই পাক এটা মাৰি আহিবগৈ লাগিব পাৰে তেহেঁতৰ ঘৰৰ পৰা। খুৰা গৈ লাভ নাই নহয়। ৰাতি ছাগলীজনী মৰি থাকিলে নহয়। কেনেকৈ যি থাকিব বাৰু? গোটেই ভেউটো ওলাই যোৱাৰ পিছত ছাগলীজনী যি নাথাকিলে ঢুকাই থাকিলে নহয় ছাগলীজনী খুৰা। ছাগলীজনী মৰি থাকিলে নি? মই দেখোন গমেই নাপালোঁ। লুকুমণিয়েও মোক নক'লে। বেয়া কথা হ'ল দেই। খুৰা সোণমণি ঘৰ ছাগলীজনীও একেবাৰে গঁৰালৰ ভিতৰৰ পৰা চুচুৱাই লৈ গ'ল নহয়। মানুহে বিচাৰি নাপালে নহয় ছাগলীজনী। পাছদিনাহে গম পাইছে মানুহে। খুৰা গম পায় নাই ছাগলীজনী যে বাঘে নিলে? হয় নেকি? মই নাথাকোঁতে দেখোন বহুত কথা হৈ গ'ল গাঁওখনত। মই একো গমেই নাপালোঁ। আমাৰ ওচৰৰ গাঁওখনৰ ছাগলীজনী কি হ'ল গম পায় নাই খুৰা? কি হ'ল নো কচোন, ক'লেহে গম পাম আকৌ। খুৰা বুজিছে নাই? ছাগলীজনী এৰাল দিহে থৈছিলে। ডিঙিতে ধৰি বাঘে ডিঙিটো ছিঙি পেলালে নহয়। ইমান ভয়ানক দৃশ্য খুৰা মই জীৱনতে দেখা নাই। খুৰা আৰু এটা কথা নহয়, বাঘজনী বোলে পোৱালিও আছে নহয় গম পায়নে? হয় আকৌ। পোৱালি থকা বাঘেহে এইবিলাক কৰে। অকলশৰীয়া বাঘে এনেকে ঘৰৰ জীৱ জন্তু নাখায় নহয়। ব'ল এতিয়া ঘৰলৈ যাওঁগৈ ব'ল। তহঁতিও বৰ অনাই বনাই তলু ঘূৰি নুফুৰিবি দেই হাবিয়ে বননি। খুৰা পিছপানৰ পৰা ডকা মাৰিহে দিব আৰু বাঘে। ঘূৰি নুফুৰো দেই আজিৰ পৰা। হয় খুৰা ঠিকেই কৈছে আপুনি। পিছপিনৰ পৰা ডকা মাৰি দিলে মই যিহে শকত, মই দৌৰিবও নোৱাৰোঁ, লুটি খাই সৰিহে পৰিম। বাঘে মোক কামুৰি খাইহে পেলাব খুৰা। হেলাই ঠিকেই কৈছে। হেলাই যিটোহে চেহেৰা, এইটোৱে চেকুৰিবও নোৱাৰিব। এইটোক বাঘে ডকা মাৰিয়ে মাৰিব। মোক সদায় শকতকৈ হাঁহি নাথাকিবি। তোৰ গাত দেখোন মাংসই নাই। তোক বাঘে নধৰেও দেখিলে, বাঘ আঁতৰিহে যাব। দুটা এতিয়া কাজিয়া কৰি নাথাকিবি, ব'ল ঘৰলৈ যাওঁগৈ ব'ল। মই কাজিয়া কৰা নাই নহয়। ইহে মোক জোকাৰি আছে শকতকৈ। কাৰণেহে তোক শকত বুলি কৈছোঁ। তোৰ যিহে নদকা চেহেৰা, সেইটো কাৰণেহে মই কৈ থাকোঁ তোক শকত বুলি। শকত হ'লে আৰু তই মোক জোকাৰি থাকিব নালাগে নহয়। ব'ল ঘৰলৈ যাওঁগৈ ব'ল। চেঙেলী খুৰা ব'লক ঘৰলৈ যাওঁগৈ ব'লক। ব'ল তহঁত দুটাই কাজিয়া নকৰিবি আকৌ। দুইটা মিলা মিছাকৈ থাকিবি আকৌ। এঘাৰে লোৱা নহয় জানো? কাজিয়া পেচাল নালাগিবি। তহঁতিয়ে ভৱিষ্যত গঢ়িব লাগিব গাঁওখনৰ। তহঁতিয়ে ভৱিষ্যত আৰু গোটেই গাঁওখনৰ। খুৰা আজিৰ পৰা মই আৰু ইয়াক নজোকাওঁ পাই। ময়ো কেটেঙা বুলি নজোকাওঁ খুৰা ইয়াক আজিৰ পৰা। হ'ব ব'ল যাওঁগৈ ব'ল আৰু ঘৰলৈ যাওঁগৈ ব'ল। বেলি লহিয়াব হ'ল হেৰৌ। আজিও আকৌ বৰ ভাল লাগিলে দেই এনেকৈ